অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ জিলা উপায়ুক্তৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ দাবী কাৰ্যকৰীৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ KLA আৰু KCSৰ। চিতলি জানৰ পৰা ফাংথেং পাঙৰ পথৰ এবছৰ নহওঁতে চকলে এৰুৱাই গ'ল উপৰি ফা PMJ পথ নিৰ্মাণৰ চূড়ান্ত গাফিলতিৰ অভিযোগ। নেয়াৰ পৰা বৰষুণত বোকাৰে লথপথপ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বৰকিন্তি গাঁৱলৈ যোৱাৰ পথ স্থানীয় ৰাইজৰ হুমকি পথ নিৰ্মাণ অন্যথা নিৰ্বাচনত ভোট বৰ্জন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ শীৰ্ষ অনুষ্ঠান কাৰ্বি লামমিট আমিৰ আৰু কাৰ্বি কালচাৰেল ছ'চাইটিয়ে যৌথভাৱে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ মঙলবাৰে প্ৰেৰণ কৰে এখনি স্মাৰক পত্ৰ। কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উল্লেখ কৰি ইয়াৰ যথাবিহিত কাৰ্যকৰীৰ দাবী তুলি এখনি স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীক জিলা উপায়ুক্তৰ জৰিয়তে যৌথভাৱে প্ৰেৰণ কৰে KLA আৰু KCSে। পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ স্বায়ত্ব পৰিষদৰ কৰ্তৃত্বৰ বাহিৰত অসমৰ আন অঞ্চলত সংখ্যাগৰিষ্ঠভাৱে বসবাস কৰা কাৰ্বিসকলক পাৰ্বত্য জনজাতিকৰণ ষষ্ঠ অনুসূচীৰ আধাৰত সেই অঞ্চলসমূহত স্বায়ত্ব পৰিষদ গঠন, দিছপুৰ বিধানসভা আসন জনজাতিৰ বাবে সংৰক্ষণ, কাৰ্বি ভূমি পট্টিক মাটিৰ পট্টা প্ৰদান, কাৰ্বি বাংহে আছামৰ উদ্যোগত ভিন্ন উৎসৱ পাৰ্বণৰ উদযাপন কৰিব পৰাকৈ ভূমি প্ৰদানৰ লগতে উৎসৱ তথা পৰম্পৰা সংস্কৃতি আন্তঃগাঁথনি উন্নয়নৰ বাবে পুঁজি আবণ্টন, দেহাল পূজা উদযাপনৰ বাবে চৰকাৰী অৰ্থ সাহায্য প্ৰদান, পাৰ্বত্য জিলা দুখনৰ বাদেও ৰাজ্যৰ আন কাৰ্বি অধিষ্ঠিত অঞ্চলৰ স্কুলসমূহত কমেও 100জন কাৰ্বি ভাষাৰ শিক্ষক নিযুক্তি আৰু অসমত কাৰ্যালয়সমূহত কাৰ্বি ভাষা সহযোগী চৰকাৰী ভাষা ঘোষণা আদি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীক সামৰি লোৱা হয় স্মাৰক পত্ৰ। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা। বিগত কংগ্ৰেছ চৰকাৰৰ দিনত অভিযোগ আছিল মেটমৰা দুৰ্নীতি, কিন্তু দুৰ্নীতিৰ প্ৰতি একেবাৰে অসহনশীল বিজেপি চৰকাৰৰ শাসনৰ কালচোৱাত কিনো ধোঁৱাপাতৰ তুলসী হৈছে। আহক এই সন্দৰ্ভত কোৱাতকৈ চাওঁহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই প্ৰতিবেদন। এই পথৰ দৃশ্য বিথুং ৰেংথেমা পৰিষদ সমষ্টিৰ অন্তৰ্গত চিলনীজান ফাংথং ফ্ৰাং পথৰ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা হৈছিল এইছোৱা পথ। দুবছৰ আগতে পথটিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছিল CM তুলিৰাম ৰংহাঙে। আধাৰশিলা স্থাপনৰ পিছত প্ৰায় এবছৰৰ ভিতৰতে ঠিকাদাৰে অধিক মুনাফাৰ আদায়ৰ লক্ষ্য ৰাখি নিকৃষ্ট পাথৰ বালি দিয়াৰ লগতে নিচে পাতল ব্লেক টপিং দি পথ মেৰামতি কৰি দায় সাৰিলে। পথৰ এইসমূহ অৱৰ্ণনীয় দৃশ্য দেখি নিশ্চয় অনুমান কৰিব পাৰিছে আপোনালোকে যে পথ নিৰ্মাণ কাৰ্যত কিমান গাফিলতি ৰৈ গৈছে। আশ্চৰ্য বিষয় যে চৰকাৰৰ NQM আৰু SQM গোটে কেনে মনিটৰিং কৰি পথ নিৰ্মাণৰ বাবদ এবাৰো অভিযোগ নুঠিল। পথটি নিৰ্মাণত গড়কাপ্তানি বিভাগে ভালদৰে এবাৰো পৰিদৰ্শন নকৰাৰ বাবে এনে হ'ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ডংকামকমাৰ পৰা কেলভিন ট্ৰাঙৰ ৰিপৰ্ট কাট নিউজ। শাৰদীয় বৰষুণত বোকাময় পথলৈ পৰিণত বৰকিন্তি গাঁৱলৈ যোৱাৰ পথ সবকা সাথ সবকা বিকাশৰ বিজেপি শ্লোগানক বিধানগ্ৰস্ত স্থানীয় বিধায়ক ডক্টৰ নুমল মুমিনৰ। নিৰ্বাচনৰ আগতে প্ৰতিশ্ৰুতি দিছিল পথটি মেৰামতিৰ কৰাৰ, কিন্তু আহিল পুনৰ বিধানসভা নিৰ্বাচন। ৰাইজৰ হুমকি বিজেপিৰ প্ৰতিনিধিসকলক নিৰ্বাচনৰ আগত পথ নিৰ্মাণ কৰি দিয়ক অন্যথা ভোট বৰ্জন। হয়, হেজাৰ হেজাৰ প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই পৰিৱৰ্তনকামী বিজেপি চৰকাৰে ৰাইজৰ ভোটত বিপুল সংখ্যা গৰিষ্ঠতাৰে দিছপুৰ মছনদত বহি শাসনৰ বাগজৰি তুলি ল'লে।
5 বছৰ প্ৰায় পূৰ্ণ হ'ল প্ৰতিশ্ৰুতিসমূহ অধিকাংশই উঠিল থোৱা চাঙত পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যোৱা বিধানসভা নিৰ্বাচনৰ বৰ্তমানৰ বিধায়ক ডক্টৰ নুমল মুমিনে কিন্তু 5 বছৰত এবাৰো মনত নপৰিল বৃহত্তৰ বৰকিন্তি ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰি 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণ কৰিবলৈ এই পথছোৱাৰ যি অলপ চলপ ভাল তাকো বিধানসভা সমষ্টিৰ এলেকাৰ আন ঠাইত পথ নিৰ্মাণৰ বাবে বালি শিলগুটি ভৰ্তি ট্ৰাক কঢ়িওৱাতে পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে সেয়েহে ক্ষোভিত ৰাইজে এইবাৰ নাচুৰ বান্দো হৈ ৰাজনৈতিক প্ৰতিনিধিক হুমুকি দিছে নিৰ্বাচনৰ আগতে পথ নিৰ্মাণ কৰি দিয়ক অন্যথা ভোট বৰ্জন Pela kadang biasa tum kan ia santak taksi nil tum ke kalang lo embule nata bang beda lo si embule ni si bakta sarkar hin penta do ji mene pulai tan sub center abhak ta la si tum ta nang chu ni dun lo sar tum ho monang tum na hok mende theglong si ta mini tum panang lang de le an la kuan vel ho la si adu lang ali bi khoi tang tum ta li long lo baki kili gute barikha hota somada saker pen le dam ta chingkoi du pohem nang ciru aking obing hanang seng se aku kiso sita sarpimbar dama kiso pusita me bupon data hing no nil tung kasik sakdo sinang litum no hopen akithe tum sita nang di ko hai pu pusini di ansi choning ri le lam ta ni o thekidal ante ladak nang tum kiso hot ambulance hang lo bote dak ambulance wang manang itu marong lo wang idel lo bang bi ko son ji ke pon lon de so dam hut pen avi sita me la hai utu pen la hut pen ki beng an ki pon lo la son lo ju kisu ne alu so mar kisu delivery putama kosto pig lo dake ci pon ai ho sub center di putili ta do bukan do bas tan tum gari long le pin lo aju pil do jogor jo si pon lo la adi kan lo polo News Text Report Kat News আমৰিত উদযাপন হৈ আছে তিৱাসকলৰ 27 সংখ্যক টকৰ চাপৰ নৱাখামৰ উৎসৱ তিৱাসকলৰ বৰ্ণিল গীত নৃত্য ঢোল বাদন খেলা ধূলা সমূহেৰে ৰূপত বহন চৰিছে আমৰিৰ মৰ্টেন খেলপথাৰ পাৰ্বত্য জিলা কাৰ্বি আংলঙত জেন আনন্দৰ উৎসৱ শেষেই নহ'ব ভিন্ন জাতি জনগোষ্ঠীৰ মিলনস্থল এই জিলাখনত শৰতৰ বতৰৰ পৰা আৰম্ভ হৈছে জাতি জনগোষ্ঠীৰ আনন্দৰ উৎসৱ হয় আমৰি ব্লক অন্তৰ্গত মেট্ৰিনৰ আকাশ বতাহত সৰ্বতে উদুলি মুদুলি পৰিৱেশ টকৰ চাপ নৱাখামৰ উপলক্ষে তিৱা ডেকা গাভৰু বুঢ়া মেথা শিশুসকল ঘৰৰ পৰা ওলাই আহিছে ভাগে ভাগে নিজৰ পছন্দৰ অনুসৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ লগতে পৰম্পৰাগত খেল ধেমালিতো অংশগ্ৰহণ কৰি তিৱা সাংস্কৃতিক আৰু পৰম্পৰাক উজ্বলাই তুলিছে তিৱা কালচাৰেল ছ'চাইটি কৰ্মকৰ্তাসকলৰ লগতে স্থানীয় জনপ্ৰতিনিধি ডি উফিং মাছলাই আছুৰ কৰ্মকৰ্তা সকলোকে নিজৰ সাংস্কৃতিক চোতালত জঁপিয়াই পৰা দেখা গৈছে আমি উঠি পৰি সবেই ৰাইজে লাগিছোঁ ইয়াতে গোটেই মৰ্টেন এৰিয়াৰ ৰাইজে গোট খাইছে আৰু সবে একেলগতে কাম কৰি পেলাই আমি এইখিনি তিৱা জাতিৰ কালচাৰ উন্নতি কৰিবৰ কাৰণে আমি লাগি আছোঁ আৰু প্ৰত্যেক বছৰ মানি আহিছোঁ এইটো দুৰ্গা পূজাৰ ছিজনতে দুৰ্গা পূজাৰ একেলগতে আমি মানি আহিছোঁ আৰু আজিলৈকে ভালে ভালে চলি আহিছে আগতকৈ হেৰাই যাবলগীয়া তিৱা কালচাৰ তিৱা কলা সংস্কৃতি অলপ হ'লেও উন্নত হৈ আহিছে লালুং দৰবাৰৰ দিনৰ পৰা যিটো হেৰাই যাবলগীয়া তিৱা কলা কৃষ্টি ৰক্ষা কৰা হৈছিলে আৰু ৰক্ষা কৰিবলৈ তিৱা জাতিক জগাই তোলা হৈছিলে আৰু সেইমতে আজিও চলি আহিছে সেইকাৰণে ক্ৰমান্বয়ে এতিয়ালৈকে আমাৰ ভাষা আমাৰ কলা কৃষ্টি উন্নত হৈ আহিছে আমি সকলোৱে একেলগে তিৱা জাতি উন্নতি হ'ব লাগে আৰু আমাৰ ভাষা ৰক্ষা কৰিব লাগে আমাৰ কলা কৃষ্টি ৰক্ষা কৰিব লাগে বুলি আমি সবে উঠি বৰ্তমানৰ যিবিলাক জেনেৰেশ্যন প্ৰেজেণ্ট জেনেৰেশ্যনবিলাকক আমি একগোট কৰিবৰ কাৰণে আমি আৰু আমাৰ ৰাইজক একগোট কৰিবৰ কাৰণে আমি এই মৰ্টেন টকৰ চাপনা কামটো আমি কৰিছোঁ আৰু লগতে আমি দুবছৰমান আমাৰ ইয়াত গেপছ হৈছিলে যিটো ইয়াত এবাৰ ইউথ ফেষ্টিভেল হৈছিলে একবাৰ তাৰপিছত
একবাৰ তিৱা খাদ্য খোৱা হৈছিলে গতিকে আমি 2 বছৰ গেপছ হৈছিলে তথাপিও আমি এতিয়া নেৰানেপেৰাকৈ আমি লাগি আছোঁ আমি কৰি আছোঁ আৰু আমি কৰিম মানে আমাৰ ইয়াত এতিয়া 7খন গাঁও এতিয়ালৈকে আমাৰ ইয়াত মানে যোগাযোগ মানে কিবা গুড হৈ থাকে আহি থাকে ধৰক ইফালে আমদবা খুমৰাইখৰা কেয়াবাদ চিনানিৰমান চিলাংকুঞ্চি মুগাগুৰি মাখাগুৰি মাছলাইকুঞ্চি ক্ৰমকুঞ্চি চিলাগুৰি এই 7খন গাঁও লৈ পেলাই আমি প্ৰত্যেক বছৰে আমি এই দুৰ্গা পূজাৰ সময়ত আমি এই উৎসৱটো আমি অনুষ্ঠিত কৰিম আমৰিৰ পৰা পিৰাটেনে ৰিপৰ্ট কাট নিউজ সময় হৈছে দেশৰ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া সমগ্ৰ কাৰ্বি আংলং তথা ৰাজ্যৰ অন্যান্য কাৰ্বি অধিষ্ঠিত অঞ্চলত 28 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ হ'ল কাৰ্বি আংলং জিলাৰ অন্যান্য প্ৰান্তৰ লগতে টেকেলাং জোনতো উলহ মালহৰে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন সম্পন্ন হয় নিজম পৰিকল টংকামুকাম স্থিত ৰাচিনজা আকলাম 24 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে সমাপ্ত হ'ল মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ কাৰ্বি ডেকা গাভৰু পৰম্পৰা গীত নৃত্য খেলা ধূলাৰে উমাল ৰাচিনজা আকলামৰ আকাশ বতাহ এতিয়া তেনেই উকা পৰি ৰ'ল থাকি গ'ল মাথোন ইয়াৰ কিছু ফলাফল আৰু স্মৃতি যুৱ মহোৎসৱত আয়োজিত ভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পাকলম কাম অবে সিংৰি কেচিএছ গোটৰ কাজল টেৰাংপিয়ে মিছুং ট্ৰেড আলোনত প্ৰথম পুৰস্কাৰ মৰমী টকপিপি আৰু পুনৰ কাজল টেৰাংপিয়ে যৌথভাৱে নেকপি নেংছ কাছিং কি আলোনত প্ৰথম পুৰস্কাৰ পোৱাৰ উপৰিও বিনংপ আলুনজি দ্বিতীয় পুৰস্কাৰ লাভ কৰি বছৰটোৰ বাবে শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে পৰিগণিত হয় অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ কাৰ্বি সকলৰ পৰম্পৰা সংস্কৃতিক গতি দিয়া অনুষ্ঠানৰ ভিতৰত শীৰ্ষ অনুষ্ঠানেই হৈছে কাৰ্বি কালচাৰেল ছ'চাইটি জাতি বৰ্ণ দল সংগঠন নিৰ্বিশেষে এই সংগঠনৰ সৈতে জড়িত হৈ কাৰ্বি পৰম্পৰা সাংস্কৃতিক বিশ্ব দৰবাৰত অন্যান্য মাত্ৰা প্ৰদান কৰাত সহযোগ কৰিব পাৰে কাৰ্বি সকলৰ পৰম্পৰা সংস্কৃতিক গতি দিয়া অনুষ্ঠানৰ ভিতৰত শীৰ্ষ অনুষ্ঠানেই হৈছে কাৰ্বি কালচাৰেল ছ'চাইটি জাতি বৰ্ণ দল সংগঠন নিৰ্বিশেষে এই সংগঠনৰ সৈতে জড়িত হৈ কাৰ্বি পৰম্পৰা সংস্কৃতিক বিশ্ব দৰবাৰত অন্যান্য মাত্ৰা প্ৰদান কৰাত সহযোগ কৰিব পাৰে এছটিচে এই সন্দৰ্ভত সাংস্কৃতিক প্ৰেমী কাৰ্বি সমাজলৈ এক বিজ্ঞপ্তিৰ জৰিয়তে অনুৰোধ কৰিছে যে যিকোনো কাৰণতে এই মহান অনুষ্ঠানক ৰাজনৈতিকৰণ কৰাৰ পৰা বিৰত থাকিব লাগে তথা মুক্ত ৰাখিব লাগে
বিজ্ঞপ্তিৰ যোগে আৰু STCয়ে আশংকা ব্যক্ত কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে সত্য সমাপ্তি মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱত বিজেপিৰ গেৰুৱা বতাহৰ স্পৰ্শ যেন অধিক হৈছে কোনো পধ্যে যিকোনো দলৰ ৰাজনৈতিকৰণ হোৱাৰ পৰা মুক্ত ৰখাটো বৃহত্তৰ কাৰ্বি সমাজৰ অনাগত ভৱিষ্যতৰ বাবে মংগল হ'ব আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ